এতিয়া অসমীয়াই গুপ্তাক ভোট দিব লাগিব। শইকীয়া বৰাই বিহাৰত নিৰ্বাচন খেলিব পাৰিবনে? আপুনি কেতিয়াবা অসমীয়া প্ৰাৰ্থীয়ে বিহাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শুনিছেনে? কেতিয়াও নুশুনে। কিন্তু ক'ৰবাৰ পৰা আহি কোনোবা বিজয় গুপ্তাই অসমত নিৰ্বাচন খেলাত একো বাধা নাই। অসম নালাগে, উত্তৰ পূৰ্বাঞ্চলৰে কোনো মানুহে দেশৰ আন ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ নজিৰ নাই। এবাৰ মাত্ৰ উত্তৰ বেংগালুৰুত বিজেপি প্ৰাৰ্থী হিচাপে মিজোৰামৰ H.P. চাংলিয়ানা বিজয়ী হৈছিল। তাৰ বাহিৰে কোনো শইকীয়া বৰুৱা আদিয়ে উত্তৰ প্ৰদেশ বিহাৰত নিৰ্বাচন খেলাৰ নজিৰ নাই। কিন্তু অসম হৈছে চৰণীয়া পথাৰৰ দৰে মুক্ত। জেওৰা জপনা নথকা অসমত যিয়েই মন যায় নিৰ্বাচন খেলিব পাৰে। সেয়েহে মধ্য গুৱাহাটীৰ দৰে এটা সমষ্টিত বিজেপিয়ে বিজয় গুপ্তাক প্ৰাৰ্থিত্ব দিব পাৰে। হ'ব পাৰে বিজয় গুপ্তা বিজেপিৰ পুৰণি নেতা, কিন্তু তেওঁ এতিয়াও ভালকৈ অসমীয়া ক'ব নোৱাৰে। আৰে হিমজুৱে অসমীয়া বুলি বিজয় গুপ্তাৰ ৰাজ্যত কোনো পৰিচিতি নাই। তথাপি গুৱাহাটীৰ ভোটাৰৰ সন্মুখত বিজেপিয়ে বিজয় গুপ্তাক প্ৰক্ষেপ কৰিলে। ভঙা ভঙা অসমীয়া কোৱা বিজয় গুপ্তাৰ ঘৰত বিহু নাচিবলৈ এঢল অসমীয়াৰ উথপ লাগিছে। টিকট পোৱাৰ লগে লগে বিজয় গুপ্তাৰ ঘৰত ভিৰ কৰি এঢল সমৰ্থকে এতিয়া চ'ততে বিহু পাতিলেই। কিন্তু এইটো কাণ্ড যে বিজেপিয়ে প্ৰথম কৰিছে সেই কথা নহয়। পূৰ্বে কংগ্ৰেছেও আৰু অসমীয়া ভোটাৰে অনা অসমীয়াক জিকাই মন্ত্ৰীও পাতিছিল। বিজেপিয়ে তেওঁ এতিয়াহে হিন্দীভাষীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে অসম আন্দোলনৰ পিছত জাতীয়তাবাদৰ উত্তাল পৰিৱেশতে অনা অসমীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। 1985 চনতে তিনিচুকীয়াৰ পৰা নিৰ্বাচিত হৈছিল বিহাৰত জন্ম লোৱা শিৱশম্ভু ওজা। পিছৰবাৰ নিৰ্বাচনতো ওজা কংগ্ৰেছৰ টিকেটত বিজয়ী হৈছিল। আনকি হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত অনা অসমীয়া শিৱশম্ভু ওজা পৰিবহণ মন্ত্ৰীও হৈছিল। আশ্চৰ্যকৰ কথা এইটোৱেই যে মন্ত্ৰিত্ব যোৱাৰ পিছতে শিৱশম্ভু ওজা অসমৰ পৰা বিহাৰৰ নিজ ঘৰলৈ গুচি গৈছিল। তেওঁ মৃত্যুও হৈছিল বিহাৰতে। তাৰ পিছতো কংগ্ৰেছে তিনিচুকীয়াত হিন্দুভাষীকে টিকেট দিলে। ৰাজেন্দ্ৰ প্ৰসাদ সিং, সুধাংশু দে চৰকাৰ আদিয়ে প্ৰাচীন বেংমৰা ৰাজ্যত নিৰ্বাচন খেলিলে। এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজয় গুপ্তাক। মুঠতে অসম চৰণীয়া পথাৰ। অসমীয়া ক'ব নাজানিলেও যাৰ মন যায় তেওঁৱেই অসমীয়া ভোটাৰক কিনি ল'ব পাৰে।